বন্ধুসকল আপোনালোকৰ কেতিয়াবা নতুন কিছুমান স্কিল শিকিবলৈ মন যায় নে যেনে ধৰি লওক গিটাৰ বজাবলৈ শিকা কম্পিউটাৰ শিকা নাইবা কিছুমান নতুন কাম অথবা আপুনি যেটো কাম কৰি আছে সেই কামটোতে এক্সপাৰ্ট হ'বলৈ মন যায় নে আজি মই আপোনাক দি লিটল বুক অফ টেলেন্ট নামৰ কিতাপখনৰ পৰা কিছুমান টিপছ দিম যাৰ জৰিয়তে আপুনি জীৱনৰ কিছুমান স্কিল ডেভেলপমেন্ট কৰোতে আপোনাৰ সহায় হ'ব সো বন্ধুসকল ভিডিওটো একেবাৰে শেষলৈকে চাব যদি ভিডিওটো ভাল লাগে তেন্তে লাইক এটা কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল প্ৰথমতে মই আপোনালোকক কিতাপখনৰ লগত চিনাকি কৰাই দিছো কিতাপখনৰ নাম হৈছে দি লিটল বুক অফ টেলেন্ট কিতাপখন লিখিছে ডেনিয়েল কোয়েলে সো বন্ধুসকল আমাৰ লেখক ডেনিয়েল কোয়েলে যেতিয়া এই কিতাপখন লিখিবলৈ লৈছিলে তেতিয়া তেওঁ 9টা টেলেন্ট হটবেটছত ভিজিট কৰিছিলে টেলেন্ট হটবেটছ মানে এনেকুৱা এটা ঠাই য'ত বহুত ডাঙৰ টেলেন্ট মানুহবোৰে তাত প্ৰেক্টিছ কৰে আৰু আমাৰ লেখক ডেনিয়েল কোয়েলে সেই টেলেন্ট হটবেটছত ভিজিট কৰাৰ পাছত তেওঁ কি শিকিলে কি জানিলে সেই কথাবোৰে এই কিতাপখনত লেখা আছে আৰু আমি ইয়াকে জানিম আজি সো বন্ধুসকল প্ৰথম টিপছটো তেওঁ দিছে আমাক ষ্টেয়াৰ এট হু ইউ ৱান্ট টু বিকাম অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল আপুনি যদি জীৱনত কিবা এটা কৰিব বিচাৰিছে বা আপোনাৰ জীৱনত বহু ডাঙৰ কিবা এটা এম আছে তেন্তে আপুনি সেই মানুহবিলাকক বিচাৰক সেই মানুহবিলাকক জানক আৰু সিহঁতক বুজক যিবোৰ মানুহে অলৰেডি সিহঁতৰ এমবোৰ পুৰা কৰিলে ৰাইট তেওঁলোকৰ বিষয়ে আপুনি পঢ়ক ইয়াৰ পৰা আপোনাৰ বহু মোটিভেশন বাঢ়িব লগতে আপুনি ইয়াকো জানিব যে তেওঁ তেখেতৰ গোল এচিভ কেনেকৈ কৰিলে ৰাইট ইয়াৰ পৰা আপোনাৰ জীৱনত ডেভেলপমেন্ট কৰোতে বহুখিনি সহায় হ'ব অৰ্থাৎ ইয়াৰ এটা যদি মই সৰু উদাহৰণ দি আপোনাক বুজাও তেন্তে আপুনি ভালদৰে বুজিব পাৰিব যদি আপুনি বেয়া মানুহৰ লগত ঘূৰে তেন্তে বেয়া কথা শিকিব বেয়া কথা জানিব ৰাইট যদি আপুনি ভাল মানুহৰ লগত ঘূৰে ভাল মানুহৰ লগত থাকে তেন্তে ভাল ব্যৱহাৰ জানিব ভাল কথা জানিব ৰাইট সো লেখকে আমাক সেই কাৰণে কৈছে যে আপুনি সেইবোৰ মানুহৰ লগত ঘূৰক সেইবোৰ মানুহক জানক যেনেকৈ আপুনি হ'ব বিচাৰিছে সো বন্ধুসকল এবাৰ মই আহিছো মোৰ 2 নম্বৰ পইণ্টলৈ ডোন্ট ফেল ফৰ দা পডিগি মিথ অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল আমি হৰৰ পৰা শুনি আহিছো বা ময়ো শুনিছো যে এই লৰাজন বহুত টেলেন্ট কাৰণ তেওঁৰ দেউতাক বহুত টেলেন্ট আছিল ৰাইট কিন্তু বন্ধুসকল আমাৰ লেখক কোলিয়ে কৈছে যে তেখেতে টেলেন্ট হটবেটছত যিমান দিন অবজাৰ্ভ কৰিলে তেওঁ কোনো এনেকুৱা দেখা নাপালে যে কাৰোবাৰ কাৰণে কোনোবা টেলেন্ট হৈছে ৰাইট তেওঁ এই কাৰণে টেলেন্ট হ'ল তেওঁ বহুত প্ৰেক্টিছ কৰিছে তেওঁ বহুত অধ্যয়ন কৰিছে ৰাইট যদি আপুনিও প্ৰেক্টিছ কৰে যদি আপুনিও অধ্যয়ন কৰে তেন্তে আপুনিও টেলেন্ট হ'ব সো সেই কাৰণে আমাৰ লেখকে আমাক কৈছে যে আপুনি এইটো ভাবি কেতিয়াও বহি নাথাকিব যে মোৰ পৰিয়ালত কোনো টেলেন্ট মানুহ নাই মই টেলেন্ট হ'ব নোৱাৰো ৰাইট এইটো সম্পূৰ্ণ মিছা কথা আৰু আপুনি কেতিয়াও মানি নলব সো বন্ধুসকল এইবাৰ মই আহিছো মোৰ 3 নম্বৰ পইণ্টলৈ ফাইন্ড দা সুইট স্পট অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যদি আপুনি কমফৰ্ট জোনত থাকি সদায় কাম কৰি থাকে তেন্তে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব বা আপুনি কেতিয়াও ডেভেলপমেন্ট কৰিব নোৱাৰিব ৰাইট এই কথাটো যদি মই আপোনাক এটা উদাহৰণে বুজাই দিওঁ তেন্তে আপুনি ভালদৰে বুজি পাব ধৰি লওক আপুনি জিমত গৈছে আৰু জিমত এটা 5 কেজি ওজনৰ ড্ৰাম্বেল সহজতে দাঙিব পাৰিছে আৰু যদি আপুনি সেই 5 কেজি ওজনৰ ড্ৰাম্বেলটো সদায় দাঙি থাকে বছৰকে বছৰ ধৰি যদি আপুনি অকল 5 কেজি ওজনৰ ড্ৰাম্বেলটোকে দাঙি থাকে তেন্তে আপোনাৰ একো ডেভেলপমেন্ট নহব আপোনাৰ একো আপগ্ৰেড নহব ৰাইট আৰু যদি আপুনি তাক আপগ্ৰেড কৰিবলৈ গৈ একেবাৰতে 50 কেজি ওজনৰ এটা ড্ৰাম্বেল দাঙিবলৈ চেষ্টা কৰে তেন্তে আপুনি বিপদত পৰিব ৰাইট সো সেই কাৰণে বন্ধুসকল আমাৰ লেখকে কৈছে যে বৰ্তমান আপোনাৰ যিটো এবিলিটি তাতকৈ যদি আপুনি অকনমান বেছি প্ৰেক্টিছ কৰে তেতিয়াহে আপোনাৰ অকনমান চ্যালেঞ্জ হ'ব ৰাইট আৰু আপুনি ভালদৰে শিকিব পাৰিব যদি আপুনি তাকে নকৰি বেছি চ্যালেঞ্জ লৈ লয় তেন্তে আপুনি বিপদত পৰিব পাৰে সো বন্ধুসকল সেই কাৰণে আমাৰ লেখকে কৈছে যে আপুনি যদি বেছিও চ্যালেঞ্জ লৈ লয় তেন্তে আপুনি বিপদত পৰিব পাৰে আৰু একেবাৰে যদি চ্যালেঞ্জ নলয়ও তেন্তে আপুনি একো শিকিব নোৱাৰিব পাৰে এবাৰ আহিছো মই মোৰ 4 নম্বৰ পইণ্টলৈ 4 নম্বৰ পইণ্টটো হৈছে ষ্ট্ৰাগল বন্ধুসকল আমাৰ লেখক কোলিয়ে এটা কথা উল্লেখ কৰিছে যে তেখেতে যিমানবোৰ হটবেটছত ভিজিট কৰিছে মস্কোতে হওক বা জাৰ্মানীতে হওক বা নিউজিলেণ্ডতে হওক বা ব্ৰাজিলতে হওক জৰে নহওক সকলোৰে একে ধৰণৰ ফেচিয়েল এক্সপ্ৰেছন দেখিবলৈ তেওঁ পাইছিলে যেতিয়া তেওঁলোকে ষ্ট্ৰাগল কৰি আছিল লেখকৰ মতে এইটো কোনো নোহোৱা ঘটনা নহয় যেতিয়া আপুনি ষ্ট্ৰাগল কৰি থাকে তেতিয়া আপুনি নিউট্ৰিয়েল কানেকশ্যন কণ্ডাক্ট কৰে অৰ্থাৎ এইটোৱে ইয়াকে বুজায় যে আপুনি নতুন কিবা এটা শিকি আছে ৰাইট অৰ্থাৎ এই কথাটো মই একেবাৰে সহজ ভাষাত যদি আপোনাক বুজাবলৈ যাওঁ তেন্তে ষ্ট্ৰাগল মানে যিটো কাম আপোনাৰ কাৰণে কৰিবলৈ টান আছিল সেই কামটো আপুনি নিউট্ৰেল কৰি ললে ৰাইট যদি আপুনি বুজিব পৰা নাই তেন্তে মই এটা সৰু উদাহৰণে আপোনাক বুজাবলৈ চেষ্টা কৰিছো আপুনি জিমত যাওঁতে প্ৰথম দিনাখন 15 কেজি এটা ডাম্বেল সহজতে দাঙিব নোৱাৰে ৰাইট আপুনি কি কৰিলে প্ৰথম দিনাখন অলপ কম ওজনৰ এটা দাঙিলে সেকেন্ড দিনাখন তাতকৈ অলপ বেছি ওজনৰ এটা দাঙিলে সো হেনেকৈ এখোজকে আপুনি আগবাঢ়ি এটা সময়ত 15 কেজি ওজনটো দাঙিব পৰা হৈ গ'ল আৰু আপুনি সহজতে 15 কেজি ওজন দাঙিব পৰা হৈ গ'ল ষ্ট্ৰাগল মানে আপুনি যিটো কাম টান পাইছে সেই কামটো লাহে লাহে আপুনি কৰি পেলাই নিউট্ৰেল কৰি ললে
বা সহজ কৰি ললে ৰাইট আৰু আপুনি লাহে লাহে আপোনাৰ জীৱনত গ্ৰো কৰিবলৈ ধৰিলে ৰাইট সো বন্ধুসকল আমাৰ লেখক কলিয়ে সেই কাৰণে কৈছে যে আপুনি তেতিয়ালৈকে ষ্ট্ৰাগল কৰি থাকিব লাগিব যেতিয়ালৈকে আপুনি গ্ৰো নকৰে ৰাইট এবাৰ আহিছো মই মোৰ 5 নম্বৰ পইণ্টলৈ পে এটেনশন ইমিডিয়েটলি আফটাৰ ইউ মিস্টেক ৰাইট ইয়াৰ অৰ্থ হ'ল যেতিয়া এজন মানুহে এটা ভুল কৰে তেতিয়া তেওঁ দুটা ৰিয়েক্ট কৰা দেখা যায় এক নম্বৰ ৰিয়েক্টটো হৈছে তেওঁ সেই ভুলটো ইগনোৰ কৰিবলৈ ধৰে যেনে ধৰি লওক ভুলটো কৰাৰ পিছত তেওঁ হল আৰু মোৰ ভুল হৈ গ'ল বাদ দিলো আৰু এনেকে ধৰণৰ তেওঁ ৰিয়েক্ট কৰে দুই নম্বৰতে তেওঁ সেই ভুলটো এটেনশন কৰে এই ভুলটো মোৰ কিয় হল বন্ধুসকল আমাৰ লেখকে কৈছে যে আমি ভুলবোৰ সিৰিয়াসলি ল'ব লাগে যাতে আমাৰ ভুল আৰু দ্বিতীয়বাৰ কেতিয়াও নহয় ৰাইট কিছুমান মানুহে কি কৰে ভুলবোৰ পাৰ্সোনালি লৈ লয় তেওঁ কি কৰে ভুলটো হোৱাৰ পিছত তেওঁ খুব ভয় কৰে কি হ'ব এতিয়া মোৰ কোনোবাই যদি দেখে মোক ভুল কৰা কি কৰিম মই এতিয়া এনেকে ধৰণে পাৰ্সোনালি তেওঁ ভুলটো লৈ লয় এই কামটো কৰিব নালাগে কেতিয়াও যদি আপোনাৰ বাই চান্স কিবা এটা ভুলও হৈ যায় তেন্তে আপুনি বেছি চিন্তা নকৰি সেই ভুলটো শুধৰাবলৈ মই কেনেকৈ পাৰিম সেই কথাটো চিন্তা কৰিব লাগে ৰাইট এবাৰ আহিছো মই মোৰ 6 নম্বৰ পইণ্টলৈ টেক এ নেপ মই আপোনালোকক প্ৰথমতেই কৈছো আমাৰ লেখক কলিয়ে এই কিতাপখন লেখাৰ আগতে 9টা টেলেন্ট হটবেডছত ভিজিট কৰিছিল তেওঁ সেই টেলেন্ট হটবেড বিলাকত যিমান দিন অবজাৰ্ভ কৰিলে তাত তেওঁ দেখা পালে যে যিমানবোৰ টেলেন্টেড মানুহ আছিল তেওঁলোকে দিনত একবাৰ নেপ লয় আৰু আমি ডাঙৰ ডাঙৰ যিমানবোৰ সাইন্টিষ্ট বা ডাঙৰ ডাঙৰ যিমানবোৰ টেলেন্টেড মানুহ আছিল তেওঁলোকেও নেপ লোৱা কথা আমি পঢ়িবলৈ পাইছো যেনে ধৰি লওক ডাঙৰ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও লাঞ্চ কৰাৰ পাছত তেওঁ খন্তে সময় নেপ লৈছিল বহু সাইন্টিষ্ট যেনে ধৰি লওক আইজাক নিউটন আব্ৰাহাম লিংকন তেখেতলোকৰ জীৱনীবিলাকতো তেওঁলোকৰ নেপ লোৱা কথা উল্লেখ কৰে সো বন্ধুসকল আপোনালোকে নেপ মানে কি যদি বুজা নাই তেন্তে মই বুজাই দিছো নেপ মানে হৈছে খন্তেক জিৰণি লোৱা বা খন্তেক ঘুমটি মৰা ৰাইট আৰু সায়েন্সেও আমাক কয় যে যদি আমি নেপ লওঁ বা খন্তেক জিৰণি লওঁ তেন্তে আমাৰ লাৰ্নিং পাৱাৰটো বহুখিনি আগবাঢ়ি যায় বহুখিনি ইনক্ৰিজ হৈ যায় আৰু অলৰেডি আমি যিবোৰ কথা শিকিছো বা যিবোৰ কথা শিকো সেই কথাবোৰ আমাৰ সেভ হৈ যায় সো বন্ধুসকল আমাৰ লেখকে আমাক কৈছে যে খন্তেক সময় যদি আমি নেপ লওঁ বা জিৰণি লওঁ তেন্তে আমাৰ লাৰ্নিং পাৱাৰটো বহুখিনি বাঢ়ি যাব সো বন্ধুসকল এবাৰ আহিছো মই মোৰ 7 নম্বৰ পইণ্টলৈ মেক এ পজিটিভ ৰিস্ক অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল বন্ধুসকল আপোনালোকৰ এটেনশন টাৰ্গেটত ৰাখিব পাৰে যি আপুনি হ'ব বিচাৰিছে নাইবা আপোনাৰ ফোকাস কিছুমান মিস্টেকত ৰাখিব পাৰে যাতে সেই ভুলটো আপুনি কেতিয়াও নকৰে ৰাইট ইয়াৰ অৰ্থ এইটোই মেক এ পজিটিভ ৰিস্ক সো এবাৰ মই আহিছো মোৰ 8 নম্বৰ পইণ্টলৈ টু লাৰ্ন ফ্ৰম এ বুক ক্লোজ দ্য বুক অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল ধৰি লওক এটা 10 পেজৰ আৰ্টিকুলৰ ওপৰত আপোনাৰ টেষ্ট আছে ৰাইট তেতিয়া আপুনি কি কৰিব এক নম্বৰতে আপুনি কি কৰিব পাৰে গোটেই 10টা পেজ একেবাৰতে পঢ়িব পাৰে আৰু পঢ়ি আপুনি পাছত মেমোৰাইজ কৰিব পাৰে ৰাইট আৰু দুই নম্বৰতে কি কৰিব গোটেই 10টা পেজ একেবাৰতে পঢ়ি পেলে আপুনি এখন বহি উলিয়াই সাৰাংশখিনি লিখি ললে বা তাৰ সামাৰিটো উলিয়াই ললে আৰু পাছত যেতিয়া এক্সামৰ ওচৰত আপুনি সেই সামাৰিটো পঢ়ি পেলে আপুনি মেমোৰাইজ কৰি ললে ৰাইট এটা ৰিসাৰ্চৰ মতে পোৱা গৈছে যে মই কোৱা এই 2 নম্বৰ পইণ্টটো সেই টেলেন্ট মানুহবোৰেহে কৰা দেখা যায় ৰাইট সো সেই কাৰণে আমাৰ লেখক কলিয়ে কৈছে যে আমি এই 2 নম্বৰ পইণ্টটোকে ফলো কৰিব লাগে যেটো আৰ্টিকুলৰ ওপৰত আপোনাৰ পৰীক্ষা আছে বা টেষ্ট আছে সেই আৰ্টিকুলটো আমি ভালদৰে পঢ়ি ললো পঢ়াৰ পিছত তাৰ পৰা এটা সৰু সামাৰি উলিয়াই ললো বা এটা সাৰাংশ উলিয়াই ললো আমি তাক বুজিবৰ কাৰণে তেতিয়া কি হয় আমাৰ আপোনাৰ 50% ইনফৰমেশন মনত ৰাখি যায় সো বন্ধুসকল মোৰ এই ভিডিওটো যিমানবোৰ ষ্টুডেন্টে চাই আছে মই তেওঁলোকক এটাই অনুৰোধ জনাও তেওঁলোকে লেসনটো ভালদৰে পঢ়ি পেলে এটা সামাৰি বনাই লওক বা এটা সাৰাংশ তেওঁ নিজৰ ভাষাত বনাই লওক সৰুকে আৰু পৰীক্ষাৰ ওচৰত সেই সামাৰিটো যদি তেওঁ মুখস্থ কৰে বা মেমোৰাইজ কৰে অলৰেডি তেওঁ সেই 50% ইনফৰমেশনখিনি তেওঁ মগজত সোমাই যাব ৰাইট সো এবাৰ আহিছো মই একেবাৰে মই শেষৰ পইণ্টলৈ 9 নম্বৰ পইণ্টটো ৰাখিছো মই থিংক লাইক এ গাৰ্ডেনাৰ ৱৰ্ক লাইক এ কাৰ্পেণ্টাৰ আমি প্ৰায়বোৰ মানুহে কি কৰো আমাৰ স্কিল বিলাক সোনকালে ডেভেলপ কৰিব বিচাৰো বা সোনকালে কৰিব বিচাৰো যিকোনো এটা কাম ৰাইট কিন্তু ৰিয়েল লাইফত এটো সম্ভৱ নহয় দুদিন আপুনি কম্পিউটাৰ শিকি পেলে আপুনি তাৰ মাস্টাৰ হ'ব নোৱাৰে ৰাইট সো সেই কাৰণে আমাৰ লেখকে কৈছে যে থিংক লাইক এ গাৰ্ডেনাৰ ইয়াৰ অৰ্থ হ'ল যেতিয়া এজন মালিয়ে বা এজন গাৰ্ডেনাৰে এটা গছপুলি ৰুৱে তেওঁ সেই গছজোপাৰ পৰা একেদিনাখনে ফল পোৱাটো নিবিচাৰে ৰাইট সেই গছজোপা লাহে লাহে ডাঙৰ হয় আৰু এটা সময়ত গছজোপা ডাঙৰ হয় আৰু তাত ফল ধৰে সো আমাৰ লেখকে কৈছে যে থিংক লাইক এ গাৰ্ডেনাৰ আমি লাহে লাহে কথাবোৰ শিকিব লাগে আমাৰ লাহে লাহে স্কিল বিলাক ডেভেলপ কৰিব লাগে একেদিনাখনে কৰো বুলি যদি ধৰো তেন্তে আমি বিপদত পৰিব পাৰো ৰাইট আৰু নেক্সট
কথাটো হৈছে যে ৱৰ্ক লাইক এ কাৰ্পেণ্টাৰ। কাৰ্পেণ্টাৰ হয়তো আমি সকলোৱে চিনি পাওঁ। কাৰ্পেণ্টাৰৰ কামবিলাক বহুত ৰিস্কি হয়, তেওঁলোকে বহু সাৱধানে কাম কৰে আৰু আমাৰ জীৱনত আমি যোনবোৰ কাম কৰোঁ সেই কামবোৰো আমি সাৱধানে কৰিব লাগে। চ' আমাৰ লেখক কলিয়ে আমাক ইয়াকে বুজাব বিচাৰিছে যে আমি জীৱনত যদি ছাকচেছ কৰিব বিচাৰোঁ, জীৱনত যদি কিবা এটা কৰিব বিচাৰোঁ, থিংক লাইক এ গাৰ্ডেনাৰ, ৱৰ্ক লাইক এ কাৰ্পেণ্টাৰ। আশা কৰোঁ বন্ধুসকল আপোনালোকে মোৰ এই লেচনটোৰ পৰা কিবা এটা শিকিব পাৰিছে। যদি আপুনি মোৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাইছে তেন্তে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোনোবা যাতে এনেকুৱা ষ্টুডেণ্টে এই ভিডিঅ'টো চাওক, তেওঁ জীৱনত কিবা এটা কৰক, ৰাইট? মই আপোনালোকৰ মাজলৈ এনেকুৱাবোৰ ভিডিঅ' এইকাৰণে লৈ আনিব বিচাৰিছোঁ আমাৰ সমাজখনৰ কিবা এটা ডেভেলপ হওক, ৰাইট? আজিকালি কি কৰে প্ৰায়বোৰ মানুহে মোবাইলত ঘণ্টাকে ঘণ্টা ধৰি কিছুমান ফাল্টু ভিডিঅ' চাই টাইম পাছ কৰি দিয়ে। এই বস্তুবোৰ ছ'চিয়েল মিডিয়া, মোবাইল এপছ, মোবাইল, কম্পিউটাৰ এইবিলাক বনোৱা হৈছিলে মানুহৰ কিছুমান সুবিধাৰ কাৰণে। কিন্তু এতিয়া কি হৈছে, সেই বস্তুবিলাকে মানুহৰ কিছুমান অমূল্য সময় নষ্ট কৰি আছে। চ' বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক অলপ অনুপ্ৰেৰণা যোগাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।